তোৰ বোলে আজিকালি ৰাতি টোপনি নাহে। কাম এটা কৰিবি, স্লিপিং টেবলেট খাই শুই থাকিবি। আপুনি খবৰটো লওক, আপোনাৰ ছোৱালীয়ে বিক্ৰমক কিয় এৰিলে। তুমি কৈছা বিক্ৰমৰ যোগ্য নহয়, মানে নহয়। যিমান হাঁহিব মন আছে হাঁহি লোৱা, কাৰণ এইখন ঘৰত তোমাৰ আজি অন্তিম দিন। তই মোক যিমান কষ্ট দিছ তাতকৈ দুগুণ কষ্ট মই তোক দিম। মানুহ উচ্চাকাংক্ষী হ'ব লাগে, কিন্তু উচ্চাকাংক্ষাৰো এটা সীমা থকা উচিত। ক'ত মোৰ ছোৱালী কস্তুৰী আৰু ক'ত আপোনাৰ ল'ৰা বিক্ৰম। ৰ'বচোন, সেইদিনাখনতো তুমি বহুত কনফিডেণ্টলি কৈছিলা কস্তুৰীয়ে তোমাক কেতিয়াও পাহৰিব নোৱাৰে বুলি। কি হ'ল হা? বিক্ৰম বল। আপুনি জিকিলে মই হাৰিলোঁ। কি ক'লে? কি ক'লে আকৌ এবাৰ কোৱাচোন, ভালকৈ নুশুনিলোঁ। হা কোৱা। আপুনি জিকিলে মই হাৰিলোঁ। কস্তুৰীয়ে যদি নিবিচাৰে মই তাইৰ লগত থকাটো, মইতো আৰু ফ'ৰ্চ কৰি লাভ নাই। গম পালা তোমাৰ অকাত? কস্তুৰীয়ে মোক কি কৈছে জানা? দেউতা, তুমি যদি বিক্ৰম মোৰ যোগ্য নহয় বুলি ভাবা, তেনেহ'লে বিক্ৰম যোগ্য নহয়। কোন হয় বিক্ৰম? মোৰ ছোৱালীয়ে মোক আটাইতকৈ ভাল পায়, মই যি কওঁ তাকে হয়। মই আপোনাৰ কথাটো অনুভৱ কৰিব পাৰিছোঁ। চিন্তা নকৰিব, কস্তুৰীৰ আশে পাশে মোক আৰু দেখা নাপায়। এইটোৱে মই শুনিব বিচাৰিছিলোঁ। সেইটোৱে মই তোমাক ৱাৰ্ণিং দিব আহিছোঁ। মোৰ ছোৱালীৰ আশে পাশেও যাতে মই তোমাক দেখা নাপাওঁ। মনত ৰাখিবা, কস্তুৰীৰ বাপে কেতিয়াও ইমান বুঢ়া হোৱা নাই যে তোমাৰ নিচিনা লালু পাঞ্জু গুণ্ডা এটাক চম্ভালিব নোৱাৰে। মাইণ্ড ইট। আবে তই কেনেকৈ সহ্য কৰি আছ বে? মই পৰা নাই। আবে কৈছিলোঁ নাই মই, মানুহৰ দুটা ৰূপ থাকে, এটা প্ৰেম হোৱাৰ আগত আৰু এটা এতিয়া। বুজিবলৈতো চেষ্টা কৰ। মই যি কৰিছোঁ কস্তুৰীৰ কাৰণে কৰিছোঁ। বীৰত্ব কেৱল বাহুবলেৰে নহয়, কেতিয়াবা সহ্য শক্তিৰেও দেখুৱাব লগা হয়।
মেঘালী আমাৰ ঘৰত কিয় আছে? মেঘালী তোৰ মাৰেহে ৰাখিছে জানো ক'ৰ আলহী ওলাল এইখন ঘৰৰ মূল মানুহ তুমি হয়নে নহয়? অফক'ৰ্ছ হয় তাৰমানে মেঘালী ইয়াত থকাটো তই বিচৰা নাই ন ৰ মই আহি আছো এনে তাই যিহে হাঁহি ফূৰ্তি ডাঙৰ যে হৈছে মগজত খেলুৱাই নাছিল পাইছে নহয় এতিয়া ৰুমৰ ভিতৰত সোমাই কান্দিয়ে থাকে মোক দেখিলে তাৰ একো একেবাৰে অৱস্থাই নাই মেঘালী তোমাক 3 মিনিট সময় দিলোঁ বস্তু বাহানি পেক কৰা আৰু ইয়াৰ পৰা ওলাই যোৱা এয়া চোৱা ইয়ৰ টাইম ষ্টাৰ্ট নাও 3 মিনিট অভাৰ হোৱাৰ পাছত কিন্তু মোৰ অভদ্ৰ ৰূপ দেখা পাবা তেতিয়া বহুত বেয়া হ'ব Get out! ক'ৰ পৰা লম্ভু আহে এইবিলাকক হা সাদৰ চাহ তই মনে মনে কিয় থাকিলি কিয় সহ্য কৰি থাকিলি তোৰ সন্মুখত মাক আহি কোনোবাই সন্মান কৰি থৈ গ'ল আৰু তই মনে মনে সহ্য কৰি থাকিলি কাপুৰুষ চালা বিক্ৰম মনে মনে থাক তই মনে মনে থাক মই মনে মনে আছো কাৰণ মোৰ স্বাৰ্থ আছে তহঁতৰ কি স্বাৰ্থ আছে ইয়াত তাক এৰি দে বিক্ৰম আমি মনে মনে থকাৰ স্বাৰ্থ আছে এনেকৈ বিক্ৰম চৌধুৰীৰ ঘৰত আহি মোৰ মাক কোনোবাই অসন্মান কৰি থৈ যাব এয়া কেতিয়াও হ'ব নোৱাৰে ভাগ্য ভাল তেওঁ কস্তুৰী দেউতাক নহ'লে কাটি কুটি দুচেও কৰি দিলোঁ হয় মই মোক ক্ষমা কৰি দে মা মোৰ কাৰণে তই এইবোৰ কষ্ট পাবলগীয়া হৈছে তই মোক এটা প্ৰতিশ্ৰুতি দে বিক্ৰম কস্তুৰী এইখন ঘৰৰ বোৱাৰী হ'বই আৰু তাই যিদিনা এইখন ঘৰৰ বোৱাৰী হৈ আহিব সেইদিনা মই সকলো প্ৰশ্নৰ উত্তৰ দিম আমাৰ মৌনতা দুৰ্বলতা নহয় তোমাৰ টাইম শেষ গুড ঠিক টাইম দিয়া বেগ দিয়া তোমাক যাতে এইখন ঘৰত মই আৰু দ্বিতীয়বাৰ দেখা নাপাওঁ হা যোৱা তই প্ৰাণৰ লগত কণ্টেক্টত থাকিব লাগিব কস্তুৰী কামোৰ হয় বোম চেনি দুটি মনৰ জনা কৰ পোহৰ চৌপাশে দুটি মনৰ জনা কৰ পোহৰ চৌপাশে
যোৱা তোমাক যাতে এইখন ঘৰত মই আৰু দ্বিতীয়বাৰ দেখা নাপাওঁ হা যোৱা বল খুব ভাল কাম কৰিছে এনেকুৱা মানুহৰ লগত এনেকুৱাই কৰিব লাগে বচোন তোক মই এটা দায়িত্ব দিম পাৰিবিনে কি কচোন তই প্ৰাণৰ লগত কণ্টেক্টত থাকিব লাগিব কস্তুৰী কামোৰ হয় বোম চেনি প্ৰাণৰ পৰা বিক্ৰমৰ খবৰ লৈ থাকিবি আৰু মোক জনাবি যদি সি মোৰ কথাত খুৱাব বাদ দি দিয়ে আৰু তাক চিগাৰেট কমাব কবি মোৰ বৰ ভয় লাগে আৰোহিতালৈ শুন তই চিন্তা নকৰিবি মই তোক বিক্ৰমৰ সকলো খবৰ দি থাকিম নাই বে মই ডিপ্ৰেশ্যনত কোনে কৈছে আবে একো হোৱা নাই বিক্ৰমৰ লগত কি বকি আছ এইবোৰ মিছাতে চিন্তা কৰি আছ ৰাখ বিক্ৰমক ছোৱালীজনী এৰি যোৱাৰ পিছত বহুত দুখত আছে এটা ফোন কৰি খবৰ ল'বি নহ'লে কিবা উল্টা পুল্টা কৰি দিব আবে সন্ধিয়াৰ পৰা 25টা ফোন ৰিচিভ কৰিলোঁ বে 30টা চিৰঞ্জীৱ তোমাক 3 মিনিট সময় দিলোঁ বস্তু বাহানি পেক কৰা আৰু ইয়াৰ পৰা ওলাই যোৱা Get out! সেইকাৰণে কওঁ ছোৱালীবোৰক বিশ্বাস কৰিব নালাগে কোন মুহূৰ্তত মুখত গুৰিয়াই থৈ গুচি যায় তাৰ কোনো মানে নাই চিৰঞ্জীৱ ৱেজ কস্তুৰী দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দাদা এইকেইদিন বিক্ৰমে কামৰ পৰা ৰেষ্ট লৈছে হা মই আপোনাক পিছত কণ্টেক্ট কৰি আছোঁ অ'কে সেইকাৰণে কওঁ ছোৱালীবোৰক বিশ্বাস কৰিব নালাগে কোন মুহূৰ্তত মুখত গুৰিয়াই থৈ গুচি যায় তাৰ কোনো মানে নাই আলে সেইকাৰণেতো প্লেম কৰিব নালাগে আলে তোৱালী দেউতাকল থলো খাম তোৱালীও হাতল পেলাই যাব এইবোৰ
হা? আমি সেইকাৰণে প্লেন নকৰিলো ন বাপেকেতো মোক বহুত ভাল পায়। কোনদিনা ছোৱালী মোলৈ গতাই দিয়ে তাৰ ঠিক নাই। চিৰঞ্জীৱ ৱেচ কস্তুৰী। No. La. দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ